হেল্ল' ষ্টুডেণ্টছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। যোৱাকালি আমি দশমমান শ্ৰেণীৰ 10 নম্বৰ অধ্যায় প্ৰতিফলনৰ প্ৰতিসৰণৰ বিষয়ে শিকিছিলোঁ। তাত শিকিছিলোঁ আমি পোহৰ কি, তাৰপিছত পোহৰৰ আপতিত ৰশ্মি, পোহৰৰ প্ৰতিফলিত ৰশ্মি, আপতন কোণ, প্ৰতিফলন কোণ, পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহ আৰু শিকিছিলোঁ অপৱৰ্তন। আজি আমি শিকিম গোলকীয় তাপন। গোলকীয় তাপন মানে হ'ল যিবোৰ তাপনৰ প্ৰতিফলক পৃষ্ঠখন গোলাকাৰ, অৰ্থাৎ এনেকুৱা ধৰণৰ। ইয়াক কোৱা যায় গোলকীয় তাপন। অৰ্থাৎ এনেকুৱা কোৱা যায় গোলকীয় তাপন, অৰ্থাৎ গোলক এটাৰ অংশ সম্পূৰ্ণ কৰি আকৌ এইটো এটা গোলক আৰু ইয়াৰ এটা কেন্দ্ৰ থাকিব। তাৰপিছত গোলাকাৰ দাপোন দুই প্ৰকাৰৰ। এখন থাকিব অৱতল দাপোন আৰু এখন থাকিব উত্তল দাপোন। অৱতল দাপোন হ'ল সেইবোৰ দাপোন যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ ভিতৰলৈ বক্ৰ, অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা, সেইবিলাকক অৱতল দাপোন বোলে। অৰ্থাৎ এনেকুৱা ধৰণৰ এইবোৰ হ'ব অৱতল দাপোন। আনহাতে যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ, অৰ্থাৎ এনেকুৱা ধৰণৰ, এইবোৰ দাপোনক কোৱা হয় উত্তল দাপোন। সকলোৱে বুজি পালে অৱতল দাপোন কি আৰু উত্তল দাপোন কি। তাৰপিছত চাম আমি গোলাকাৰ দাপোনৰ মেৰু। আমি যে গোলাকাৰ দাপোন হৈ অৱতল দাপোন বা উত্তল দাপোন লওঁ, এই গোলাকাৰ দাপোনখনত প্ৰতিফলক পৃষ্ঠৰ যিটো কেন্দ্ৰবিন্দু থাকে, সেই কেন্দ্ৰবিন্দুটোকে কোৱা হয় মেৰু বা পোল। ইয়াক পি আকাৰেৰে লিখা হয়, বা একেদৰে উত্তল দাপোনত আমি চাব পাৰোঁ মেৰু হ'ব এইটো। সকলোৱে বুজি পালে? তাৰপিছত চাম আমি গোলকীয় দাপোনৰ ভাঁজকেন্দ্ৰ। যিহেতু গোলাকাৰ দাপোনখন গোলক এটাৰ অংশ, গতিকে এই গোলাকাৰ দাপোনখন যদি আমি সম্পূৰ্ণ কৰি এটা গোলক আঁকি দিওঁ, তেতিয়া ইয়াৰ এটা কেন্দ্ৰ থাকিব, এইটো কেন্দ্ৰ, আৰু এই বিন্দুটোক কোৱা যাব গোলাকাৰ দাপোনৰ ভাঁজকেন্দ্ৰ, বা ইয়াক চি আখৰেৰে সূচোৱা হয়। ইংৰাজীত ইয়াক চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কোৱা হয়, কাৰ্ভেচাৰ চি। সকলোৱে বুজি পালে? এতিয়া দাপোনখনৰ ভাঁজকেন্দ্ৰ আৰু মেৰুৰ মাজৰ দূৰত্বক কোৱা হয় ভাঁজব্যাসাৰ্ধ। বা ইয়াক আৰেৰে বুজোৱা হয়, ভাঁজব্যাসাৰ্ধ, কেপিটেল আৰ। সকলোৱে বুজি পালে? অৰ্থাৎ এই ব্যাসাৰ্ধখিনিক কোৱা হয় ভাঁজব্যাসাৰ্ধ। এতিয়া গোলাকাৰ দাপোন এখনত মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে যোৱা সৰল ৰেখা এডাল, এখন অৱতল দাপোন, এইটো মেৰু, এইটো হ'ল ভাঁজকেন্দ্ৰ। এই ৰেখাডালক কোৱা যাব মুখ্য অক্ষ, বা ইংৰাজীত কোৱা যাব ইয়াক প্ৰিন্সিপাল এক্সিছ। সকলোৱে বুজি পালে? এতিয়া এক্সামত আহে যে অৱতল দাপোনৰ মুখ্য ফকাচবিধ কি, বা আমি এতিয়া শিকিম ফকাচৰ বিষয়ে। ফকাচ, এতিয়া আমি এখন অৱতল দাপোন ইয়াত আঁকি দিওঁ,
এখন অবতল দাপোন, এইটো হ'ব ভাস্কেন্দ্ৰ, এইটো হ'ব মেৰু, আৰু এইডাল হ'ব মুখ্য অক্ষ। আমি সকলোৱে বুজি পালোঁ এইখিনি। এতিয়া মেৰুৰ পৰা যে ভাস্কেন্দ্ৰলৈ যিমান দূৰ আছে বা এইখিনি দূৰত্ব যিমান, তাক যদি সমানে আমি আধা কৰি দিওঁ, সেই বিন্দুটো হ'ব ফকাচ বিন্দু। সকলোৱে বুজি পালে? সেইটো হ'ব ফকাচ বিন্দু। গতিকে এই অংশখিনি এফ পি সমান এফ চি। এতিয়া এফ আৰু পিৰ মাজৰ দূৰত্ব কোৱা হ'ব ফকাচ দূৰত্ব বা ফকাচ দৈৰ্ঘ্য। তাৰপিছত পি আৰু চিৰ মাজৰ দূৰত্ব কোৱা হ'ব ফকাচ ব্যাসাৰ্ধ আৰ। অৰ্থাৎ আমি ইয়াৰ পৰা এটা সূত্ৰ লিখিব পাৰিম, চি পি সমান পি এফ প্লাছ চি এফ। অৰ্থাৎ চি পি মানে লিখিব পাৰিম আমি এইটো কেপিটেল আৰ, পি এফ মানে হ'ল আমাৰ এফ ফকাচ দৈৰ্ঘ্য, আৰু চি এফটোতো আমি এফ লিখিব পাৰিম, কিয়নো এফ পি সমান এফ চি বা চি এফ, পি এফ আৰ সমান 2F। এইটোৱে হ'ল গোলকীয় দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজত থকা সম্পৰ্ক। সকলোৱে বুজি পালে? যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। তাৰপিছত চাম আমি অবতল দাপোন এখনৰ মুখ্য ফকাচ। আমি প্ৰথমতে এখন অবতল দাপোন আঁকি ল'ম। এইখন এখন অবতল দাপোন, এইটো মেৰু, ভাস্কেন্দ্ৰ, এইটো ফকাচ। এতিয়া আমি কি দেখা পাম? অবতল দাপোন এখনত মুখ্য অক্ষৰ, এইডাল যিহেতু মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি, এনেকৈ সমান্তৰালভাৱে আহিছে। মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত কি হ'ব? মুখ্য অক্ষৰ এটা বিন্দুৰ মাজেৰে গুচি যাব। অৰ্থাৎ এইটো প্ৰতিফলন হৈছে, দাপোনখন খুন্দা খাই এফৰ মাজেৰে গুচি গৈছে, ইয়াতো এফৰ মাজেদি গুচি গৈছে প্ৰতিফলনৰ পিছত। আৰু এই বিন্দুটোকে কোৱা হ'ব অবতল দাপোনৰ মুখ্য ফকাচ। সকলোৱে বুজি পালে? মুখ্য ফকাচ। তাৰপিছত চাম আমি উত্তল দাপোন এখনৰ মুখ্য ফকাচ কি? উত্তল দাপোন এখনৰ মুখ্য ফকাচ, এইটো মেৰু। উত্তল দাপোনত ফকাচ যিহেতু এইফালে থাকে ফকাচ, এইটো হ'ব ভাস্কেন্দ্ৰ। উত্তল দাপোন এখনত মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি পোহৰ ৰশ্মি, অৰ্থাৎ উত্তল দাপোন এখনত অহা মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে। অৰ্থাৎ এনেকুৱা ধৰণৰ ডট দিছোঁ, যিহেতু দাপোনৰ পিছফালে আছে, ওলাই অহা যেন লাগে। আৰু এই বিন্দুটোকে কোৱা যাব উত্তল দাপোনৰ মুখ্য ফকাচ। সকলোৱে বুজি পালে? অৰ্থাৎ আমি ইয়াৰ পৰা এটা কথাই গম পাওঁ যে অবতল দাপোন এখনৰ ফকাচ আৰু ভাঁজ কেন্দ্ৰ দাপোনখনৰ সন্মুখৰ ফালে থাকে, অৰ্থাৎ দাপোনখনৰ পৰা বাওঁফালে থাকে। আনহাতে উত্তল দাপোন এখনত কি হয়? ফকাচ আৰু ভাঁজ কেন্দ্ৰ দাপোনখনৰ পৰা সোঁফালে থাকে। অৰ্থাৎ আমি অবতল দাপোনত ফকাচ দৈৰ্ঘ্য মাইনাছ হয় সদায়, উত্তল দাপোনত
ফ'কাছ দৈৰ্ঘ্য প্লাছ। সকলোৱে বুজি পালে? যদি কিবা কনফিউজন আছে সকলোৱে কমেণ্ট বক্সত কমেণ্ট কৰিব। এতিয়া আপোনালোক সকলোৱে এটা কুৱেশ্যন আছে, যদি এখন দাপোনৰ যদি উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ হয়, তেতিয়া ইয়াৰ ফ'কাছ দৈৰ্ঘ্য কিমান হ'ব? তো কমেণ্ট বক্সত কমেণ্ট কৰিব ইয়াৰ আনচাৰটো। গতিকে আজিলৈ এইখিনিয়ে। কিবা অসুবিধা থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আজি পাৰ্টটোত ইমানখিনি, ধন্যবাদ। আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব।